ladies and gentlemen, welcome back to my YouTube channel. মই পূৰ্ব আৰু আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে হৈছে 26 জানুৱাৰী গণতন্ত্ৰ দিৱস। সেই গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমি লগৰজন আছে সেইফালে সি আৰু আমি যাবলৈ আজি ঢেকিয়াজুলি শ্বহীদ মৈদানত গণতন্ত্ৰ উপলক্ষে বঢ়িয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। মানে এইটো অনুষ্ঠান প্ৰত্যেক বছৰে হয়, প্ৰত্যেক 26 জানুৱাৰীত, প্ৰত্যেক 15 আগষ্টত হয় আৰু আমাৰ ভাৰতবৰ্ষৰ সকলো ঠাইতে হয়, সকলোৱে জানেই। তো বঢ়িয়াকৈ আমি গৈ আছোঁ দুজনে আজি মানে অনুষ্ঠানখন ধুনীয়াকৈ উপভোগ কৰিম আৰু আপোনালোককো দেখুৱাম। মাত্ৰ মানে অলপ হেৰি হৈ আছে কাৰণ বহুত কুঁৱলী মানে একদম জিভা থতাৰে হৈ গৈছে একদম, মানে কি ক'ম আৰু এইফালে চাব পাৰে একদম মানে ক'ত অহা নিচিনা লাগিছে, মানে একদম মানে ব'ল চলো যাতে বঢ়িয়াকৈ যাওঁ। আপোনালোকে ভিডিঅ'টোত একদম জড়িত হৈ থাকিব, বেছি কথা নকৰোঁ আৰু ইয়াতে, কাৰণ বহুত মানে ডেঞ্জাৰ কুঁৱলী। টাইম আছে এতিয়া আপোনাৰ 7:15 বঢ়িয়াকৈ গৈ আছোঁ। 7:16 আমাৰ এইটো বেলচিৰ দলঙৰ পৰা ওলাই এতিয়া চাওক না, ইমান ধুনীয়া কুঁৱলী। ৰাতিপুৱা এই ঠাণ্ডা দিনটো যাবই হ'ল কিন্তু কুঁৱলী এতিয়াহে পৰিছে, হয়নে নহয়? ডিচেম্বৰত ইমান কুঁৱলীয়ে নাই, এবাৰ মানে কুঁৱলীটো কি হৈছে নাজানো আৰু। আপোনালোকৰ ফালে কুঁৱলী কেতিয়াবা পৰিছে আপোনালোকে ক'বচোন। মানে ডিচেম্বৰ মাহত কুঁৱলী পৰিছে আমাৰ ফালে, মানে ডিচেম্বৰ মাহত, জানুৱাৰীটো শেষেই, জানুৱাৰী যাবই হ'ল, ডিচেম্বৰ মাহত একদম কুঁৱলীয়ে নাই। কিন্তু এতিয়া এই ঠাণ্ডা দিনটো যাবই হ'ল কিন্তু যি কুঁৱলী দিছে বাপৰে। আৰু গাইছ যোনটোৱে কুঁৱলী দিছে না, এই কুঁৱলীয়ে মানে পুৰা কাপোৰ চাপোৰ ভিজাই দিছে। গাইছ চাওক, কুঁৱলীৰ যোনটো পানী, সেই পানীয়ে আমাৰ দেহাৰ, আমি সেই পিন্ধি থকা কাপোৰৰ মানে ভিজাই দিছে কাপোৰ, কি ক'ম এনেকুৱা কুঁৱলী। এইফালে মইনাগিলা আৰু গাইছ কুঁৱলী এনেকুৱা মানে ভিডিঅ' কৰিবই নোৱাৰি। চাওক মানে কেমেৰা পূৰা ব্লাৰ হৈ যায় মানে পানী পৰি। চাওক গাইছ ফাইনেলি আহিবলৈ ঢেকিয়াজুলি আৰু বহুত ঠাণ্ডা গাইছ, এইটো লগাই লৈছোঁ। আৰু এটা বস্তু আপোনালোকে দেখিছে নাই, এইটো চকু যে চাওক, চকু এই বাহিৰত যে ঠাণ্ডাত মানে বৰফৰ জেগাত থাকিলে যেনেকৈ হৈ থাকে চকুটো, তেনেকৈ হৈ আছে। আৰু মই ইয়াতে এটা কথা ক'ম, দূৰণি পাহাৰ যেনেকৈ দেখিবলৈ ধুনীয়া, সেনেকুৱাই কুঁৱলীটোও দেখিবলৈ বহুত ধুনীয়া। কিন্তু যোনসকলে চাইকেলত আহিলেও ইমানখিনি মানে গম নাপায়, যিমানখিনি বাইকত আহিলে গম পায় কুঁৱলীটো। কাৰত আহিলেতো গমেই নাপায়। যোনসকলে কুঁৱলীত বাইক চলায় সিহঁতেহে গম পাব কুঁৱলীটো কি বস্তু হয়। চাইকেলতো লাহে লাহে যায়, চাইকেলত গম নাপায় ইমান, কিন্তু বাইকত আল্টিমেট কুঁৱলী বে। ओ देश मेरे तेरी शान पे सदके कोई धन है क्या तेरी धूप। চৰকাৰে আহি পালোঁ ঢেকিয়াজুলি টাউন, আৰু এইফালেদি সোমাই যাব লাগিব। কিন্তু ভিতৰত মানে আজি সোমাব নোৱাৰি, কাৰণ মানে বহুত ভিতৰত মানে জাম হ'ব, সেইকাৰণে বাইকখন মানে বাহিৰতে থৈ পেলাই যাব লাগিব। আৰু ৰাতিপুৱা ফল মূল চল, আৰু এইফালে NCC কেডেটবিলাকো আহি গ'ল। চব আহিব, আমিও যামগৈ। নমস্কাৰ বাইদেউ, এটা ভিতৰত সোমাই যাওঁ বঢ়িয়াকৈ, ঠাণ্ডা ঠাণ্ডা চলো। আৰু গাইছ পাৱাৰ বেংক লৈ আহিছিলোঁ মই, কাৰণ ৰাতি মোবাইলৰ চাৰ্জ নাছিলেতো, তো বঢ়িয়াকৈ পাৱাৰ বেংক চাৰ্জ দি আহিছোঁ। আৰু এতিয়া বঢ়িয়াকৈ ইয়াতে ফ্লেগ লগাই থৈ দিছে, চাব পাৰে আপোনালোকে বঢ়িয়াকৈ। ঠাণ্ডা কেনেকুৱা, ঠাণ্ডা। আৰু ভাৰত মাতা কি জয়। তো এতিয়া বঢ়িয়াকৈ গৈ আছোঁ। এফালে বহুত মানে ইয়াতে যিমানবিলাক ঢেকিয়াজুলি স্কুলবিলাক আছে, স্কুল কলেজ, গোটেইবিলাক স্কুল কলেজত আহি পেলাই ইয়াতে মানে লগ হয়। আৰু এইফালে আমাৰ ফৌজি মেন আজি লগ পাই গৈছোঁ বহুত দিনৰ মূৰত। ভিতৰত সোমোৱা নাই যে, আৰু বঢ়িয়াকৈ এতিয়া সোমাই দিলোঁ। পূৰা ক্লিয়াৰ আছে মানে, ব'লা একদম ব'লা ওপৰত যাওঁ। কি তুমি ছুটীত আহিছা নেকি? বহুত মানুহ ছুটীত আহিছে দেই আৰ্মিৰ পৰা। গৈ আছোঁ এতিয়া বঢ়িয়াকৈ ওপৰত উঠিলোঁ। ইয়াতে মানে চাব পাৰে পূৰা
ইয়াতে মানে মই বহুত দিনৰ পৰা আহিম মানে ইমান বছৰ মই ঢেকিয়াজুলিতে আছোঁ, কিন্তু ঢেকিয়াজুলি মই এইটো অনুষ্ঠান বহুত দিনৰ পৰা আহিম বুলি আহিয়ে পোৱা নাই মানে। আজি মানে ফাৰ্ষ্ট টাইম আহিছোঁ এইটো অনুষ্ঠানত মই। আৰু এইবিলাক যোনবিলাক NCC আপোনালোকে কেডেট দেখি আছে, এইবিলাক আছে আমাৰ ঢেকিয়াজুলি এলুগুটি কলেজৰ NCC কেডেট। আৰু এতিয়া বঢ়িয়াকৈ এটা বহি ল'লোঁ আমি তিনিজনে। আৰু এইফালে বহুত মানে স্কুলৰ পৰা ষ্টুডেণ্ট আছে, এইফালে চাব পাৰে ষ্টুডেণ্ট, এইফালে ষ্টুডেণ্ট আৰু সেইফালে ষ্টুডেণ্ট। আৰু এতিয়া বৰ্তমান পূৰা একদম অলপ মানে খালী হৈ আছে, অলপ পিছতে মানে পূৰা এইটো যিমানখিনি জগা দেখিছে আপোনালোকে পূৰা মানে ফুল হৈ যাব। আৰু মই এতিয়া ষ্টুডেণ্ট নহয়, আৰু মই ষ্টুডেণ্টৰ পৰা ৰিটায়াৰ দিলোঁ মানে। কোনটো স্কুলৰ পৰা? গণতন্ত্ৰ দিৱসৰ উপলক্ষে পতাকা উত্তোলনৰ বাবে আমি শ্ৰীযুতা দুতিভা বল বাইদেউ আমাৰ মাজত আহি উপস্থিত হৈছিল। ফ্লেগ হোষ্টিং বঢ়িয়াকৈ হৈ গ'ল, এতিয়া মানে বঢ়িয়াকৈ ডান্স হৈ আছে, আপোনালোকক দেখাম মই ডান্সবিলাক চাই থাকিব। কোনটো স্কুলৰ হয়? তুমি কি হয় চাওঁ এইফালে চাওঁ, বেষ্টটো চাওঁ, কালচাৰেল মিনিষ্টাৰ নেকি? বাহ বঢ়িয়া। কোনটো স্কুলৰ পৰা আহিছা? কোনটো? এই কেমেৰাত কৈ দিয়া ভালকৈ, কোনটো স্কুলৰ পৰা? বছৰে অহা নাই ইয়াত? বছৰে অহা নাই ইয়াত? একদম বঢ়িয়া। অনুষ্ঠান বঢ়িয়াকৈ শেষ হৈ গ'ল। মই ব্লগ শ্বুট কৰি আছোঁ আজি, গম পাইছানে নাই? চিনি পাওঁতো। তুমি কেনেকৈ চিনি পোৱা? আৰু এইফালে আমাৰ বহুত মানে মই য'ত আগতে কাম কৰিছিলোঁ তাৰে মানে লগৰ লগ পাই গৈছোঁ, বঢ়িয়াকৈ ঘূৰি আছে। পাৰ্ক আজি ফ্ৰী, ঘূৰি লোৱা ঠিকছে। দে লগ পাম পিছত। ওচৰতে পাৰ্ক আছে, সেই পাৰ্কখনত মানে পইচা লয় এনেই, কিন্তু আজি মানে গোটেই ফ্ৰী। ধৰি পোৱা নাই ভালকৈ। 26 জানুৱাৰীৰ উপলক্ষে গোটেইখিনি ফ্ৰী, ইয়াতে চবে মানে ঘূৰি লৈছে আৰু যিমান পাৰে ঘূৰি লওক। ঐ ক'ত ঘূৰি আছ? চিনি পাইছোন নাই মোক? সেইদিনাখন যে হেৰি দিছিলোঁ তাৰ মুখখন চাব নোৱাৰি নেকি? আজি পাৰ্কত ঘূৰিব নাপায়, বেলেগেও ঘূৰি আছে তোমালোকে। আজি পাৰ্কত ঘূৰিবই নাপায়, আজি পাৰ্কত ঘূৰিবই নাপায়, চবে পাৰ্কতে ঘূৰি আছে। দাদা নক'লে নহ'ব নেকি? পাণবাৰীতো পইচা লয়। আজি দিন হোৱাই নাই, আৰু অলপ টাইম আছে। তোমালোকে ফ্ৰী পোৱা, আমি ফ্ৰী নালাগে। নাহো আৰু আকৌ অহা 26 জানুৱাৰীত আহিম। 15 আগষ্টত আহিম। 15 আগষ্টত আহিম। তো এতিয়া মানে ফ্ৰী টাইম অভাৰ। এতিয়া চব মানে যিমান মানুহ চব আছে ওলাই যাব দি আছে, মানে ফ্ৰী বজাই আছে। ভণ্টি টাইম হৈ গ'ল, যোৱা আৰু। হেল্ল' মাইক টেষ্টিং, হেল্ল'। এতিয়া গোটেইবিলাক প্ৰগ্ৰাম শেষ হ'ল। গোটেইকৈ প্ৰগ্ৰাম চাই পেলাই মই এতিয়া যাবলৈ ওলাইছোঁ এটা বঢ়িয়া জেগাত। আমি আগৰবাৰো গৈছিলোঁ, সেই শিঙৰি এতিয়া গৈ আছোঁ। শিঙৰি বঢ়িয়াকৈ আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিম। এতিয়া বঢ়িয়াকৈ আমি ফ্ৰাইড ৰাইচ লৈ লৈছোঁ, ইয়াতে চাব পাৰে। নালাগে প্লেট, এটাই হৈ যাব। ইয়াতে হৈ যাব। এই 20 টকা ডিছ লৈ ল'ম, তাত 20 টকাহে ল'ব। তো আমি এইকেইটা 1 2 3 4 5
6জন এতিয়া আমি 6জন বুঢ়াকে শিঙৰি যাম বুঢ়াকে তাতে গৈ পেলাই অলপমান সৰুকৈ ৰিপাব্লিক ডে নামত পিকনিক কৰিম চলো ইয়াত জুচ টুচ পাই যায় মৌচম্বিকা খাবি নেকি মৌচম্বিকা 3টা পানী দিয়ক মৰমতে এটা দিয়ক গাইছ আমি আহি পালোঁ আৰু আহি পায়ে ইমান পিকনিক খোৱা মানুহ বাপৰে বাপ ক'ত যাবি আগত এই আগত ইমান পিকনিক খোৱা মানুহ হ'ব বুলি ভবাই নাছিলোঁ বাপৰে বাপ নভবা মানুহ দেই এতিয়া আমি অলপ আগত আহি গ'লোঁ একদম পিকনিক খোৱা জেগাত কেনেকুৱা লাগিছে পিকনিক একদম বঢ়িয়া বেলেগ আৰু না মানে যেতিয়া আমি লাষ্ট টাইম মানে হেৰিত আহিছিলোঁ পিকনিকৰ মানে নিউ ইয়েৰ পিকনিকত আহিছিলোঁ এবাৰ তেতিয়া ইমান মানুহ আছিলে যে 26 জনত এনেকুৱা মানুহ মানে বাপৰে বাপ তো মানে বহুত বিচাৰি বিচাৰি আমাৰ জেগাটো পালোঁ ফাইনেলি এতিয়া বুঢ়াকে হেৰি পাৰিব বিচনা চাদৰ আজি মানে বিচনা চাদৰটো বিচনাত নহয় বিচনা চাদৰটো আমি পিকনিক প্লেচত পাৰি আছোঁ পিকনিকৰ মানে যিমান দেখিছোঁ চবে মানে বনাই খাই আছে নিজে এনেকুৱা এটা আমাৰ পিকনিকৰ এইটো আমাৰ টিম মানে নৌনোৱাকৈ ডাইৰেক্ট পিকনিক বুঢ়াকে ফ্ৰাইড ৰাইচ চবে মিলি খাওঁ আৰু ভালকৈ বিচনা চাদৰত কৰিব পাইছানে আমাৰ পিকনিকটো যিহেতু হেৰি আছিলে মানে বনাই কৰি অনা পিকনিক আছিলে তো আমাৰ পিকনিক মানে খোৱা খতম নকৰে এতিয়া মানে অলপমান আগত আহিছোঁ মানে ব্ৰহ্মপুত্ৰৰ পাৰত আমি যোৱাবাৰ এটা লাষ্ট ভিডিঅ' আপোনালোকক কৰিছিলোঁ মই ইয়াতে মানে হেৰি সৰিয়হৰ এটা মই ভিডিঅ' বনাইছিলোঁ সেই ছেম জেগাতে আজি মই আপোনালোকক গোমধানৰ খেতি দেখাই আছোঁ চাওক আজি ভিডিঅ'টোৰ কমেণ্টত আপোনালোকে জয় হিন্দ বুলি লিখি দিব বেলেগ একো নিলিখিলেও খালি জয় হিন্দ বুলি এটা কমেণ্ট কৰি দিব বাছ মনে লাগছে নাজানো চিন্তানি নাপাওঁ য'ত আহি পেলাই নাচি আছোঁ এতিয়া পৰিৱেশটোৰ লগত গানটো পুৰা মিলি আছে একদম অলপ এনজয় কৰিছিলোঁ ফূৰ্তি কৰি কেনেকুৱা লাগিলে মজা 26 জানুৱাৰীৰ গাটো এতিয়াহে লাগিছে নিউ ইয়াৰৰ গাটো এতিয়াহে লাগিছে নিউ ইয়াৰ আৰু 26 জানুৱাৰীৰ পৰা দুটা একেলগে মিলাই চুকৰি আনিছে নেকি নাচিও আহিলে চুকৰিও আহিলে এনে কৈছে চুকৰা নাই তো পৰি আছিলে ৰাস্তাত বেয়া চবকে বাই বাই দি দিলোঁ এতিয়া আমিও বুঢ়াকে ঘৰলৈ যাওঁ আৰু আপোনালোককো বাই বাই দি দিওঁ আৰু সকলোকে শেষত হেপী ৰিপাব্লিক ডে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ ৰাতিপুৱা আহিছিলোঁ এতিয়া সন্ধিয়া আবেলি ৰাতি হ'বই আৰু আবেলি হ'ল ৰাতি হ'বলৈ বাকী আছে আৰু তো বাই বাই গাইছ নেক্সট ভিডিঅ' লগ পাম যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ কোনোবা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ' সদায় আজিলৈ বাই বাই ভাৰত মাতা কি জয়